বন্ধুসকল, খগেন শইকীয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅটো সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, কৰোনা মহামাৰীৰ সময়ত হোৱা নৱবিবাহিতা সকললৈ শুভ সংবাদ। কিয়নো শুভ সংবাদ বুলি কোৱা হৈছে, আপোনালোকে মনত নিশ্চয় প্ৰশ্ন জাগিছে যে যি কৰোনা মহামাৰীৰ বাবে বিশ্বৰ প্ৰায়বোৰ দেশেই উন্নতিৰ আৰ্থিক দিশত কেইবা বছৰ পিছ পৰি গ'ল, আকৌ সেই সময়ত বিয়া পতা সকলৰ কি শুভ সংবাদৰ কথা কৈছে। কিন্তু হয় শুভ সংবাদ। আপোনালোকে ভাবি চাওক, বিয়া পতা বুলি ক'লেই টকা পইচাৰ কথা আহি নপৰে জানো? এখন বৰ বিয়া সাধাৰণভাৱে পাতিবলৈ গ'লে গাঁও অঞ্চলত প্ৰায় 4-5 লাখ টকা খৰচ হয়। ধনী শ্ৰেণীৰ হলেতো 5ৰ পৰা 10-12 লাখৰ পৰ্যন্ত খৰচ হয়গৈ। এনে অৱস্থাত দুখীয়া শ্ৰেণীৰ লোকে বিয়া পাতিবলৈ গৰু ছাগলী মাটি বাৰী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হয়গৈ। কথাটো হয়নে নহয় ভাবি চাওকচোন। এতিয়া কি হ'ল, মই কৰোনা মহামাৰীৰ পৰা ভাল বেয়া ক'বলৈ যোৱা নাই। এই কৰোনা মহামাৰীৰ সময়ছোৱাত ধনী দুখীয়া সকলোকে সমান কৰি পেলালে। এই কথাটো কেৱল বিয়াৰ ক্ষেত্ৰতহে কৈছো দেই। মই কোনো ধনী দুখীয়াৰ প্ৰভেদ কৰিব বিচৰা নাই। কৰোনাৰ ফলত লকডাউন হোৱাৰ বাবে বিয়া সকাম পাতিবলৈ চৰকাৰৰ অনুমতি সাপেক্ষে 20ৰ পৰা 50 জনৰ অনুমতি দিয়ে। ফলত জাকজমককৈ বহু টকা খৰচ কৰি বিয়া পাতিব নোৱাৰা হ'ল। ফলত ধনী মানুহৰ লগত সামঞ্জস্য ৰাখি দুখীয়াসকলেও বিয়া পাতিবলগীয়া হ'ল। মুঠতে এতিয়া এখন বিয়া খোৱা বোৱাত সকলো পৰ্যায়ৰ মানুহৰ সমানেই খৰচ হয়, নহয়নে বাৰু? আৰু এটা কথা আপোনালোকে মন কৰকচোন, সঁচাকৈয়ে কৰোনাই বহুতকে কৰোনা কৰিলে, কিন্তু তথাপি আমি অভিভাৱকসকলে ধুমধামেৰে বিয়া পাতিম বুলি ভাবি যিখিনি টকা খৰচ কৰিম বুলি ভাবিছিল, সেই ৰাহি হোৱা টকা এতিয়া অন্য কামতো ব্যৱহাৰ কৰিব পৰা হ'ল। নতুবা নিজ কন্যাক উপহাৰ হিচাপে কিছু টকা দিলে ভৱিষ্যতৰ বাবে নিশ্চয় বহুত ডাঙৰ কামত আহিব, নহয়নে বাৰু? সেই কাৰণে মই কৈছিলো যে কৰোনা মহামাৰীৰ সময়ত হোৱা নৱবিবাহিতা সকলৰ শুভ সংবাদ। ধন্যবাদ।